Hi guys, good morning. আজি এটা সৰু এটা ৰেচিপি দেখাম আপোনালোকক আলুৰি আৰু বেসন মিক্স কৰি পকৰীত বনাম আপোনালোকে চাব দেই তিনটামান আলু বইল হ'ব দি সিটি আপুনি 3-4টামান মাৰি ল'ব মোৰ মাৰা হৈ গ'ল এতিয়া মই আলুখিনি চালাই ল'লো এয়া হৈ গ'ল না পিয়াজ দুটা দিম পিয়াজ একচুয়ালি মানে যিমান পাৰে মানে একদম পাতল পাতলকৈ মানে কাটিব মানে মোৰ মানে কি পাতল নহয় এখানে যেনেকৈ হয় এনে কৰিছো আৰু এতিয়া তামান লঙা জলকীয়া দিব গুড়া ধনিয়া আৰু ইয়া ধনিয়াৰ গুড়া আৰু জিৰাৰ গুড়া তাৰপিছত এফালে আলু বেসন জলকীয়া পিয়াজ এফালে ৰেডি কৰি ল'লো এফালে আলুখিনি পিটিকা কৰি ল'লো তাৰপিছত তাতে মই হালধি নিমখ দিলে যিখিনি গুড়াখিনি আছিলে সেইখিনি মছলাখিনি দি ল'লো মছলাখিনি অলপ দিলে মানে ভাল লাগে আৰু খাই কেনে দেখিছে নে মোৰ পিয়াজটো কিমান মোটা হৈছে আপোনালোকে পাতল কৰি ল'ব আৰু মই এনেকেই মোৰ হয় আৰু কাটাত তাৰপিছত এফালে বেসনখিনি অলপ পানী দি কেনে মানে কৰি থাকিব নহ'লে বেছি পানী দি দিলে একেলগতে মানে বস্তুটো বেছি মানে গলি যালে না ভাল নহ'ব কিন্তু এনেকুৱা টাইপত অকণমান ডাঠ টাইপত কৰিব এতিয়া মই তেলখিনি গৰম হ'ব দি দিছোঁ আৰু এফালে আলুখিনি অকণ এয়া কৰি লৈছোঁ আৰু মানে পিয়াজটো অলপ মোটা হ'ল যে সেইকাৰণে মানে আলুখিনি বেছি হেঁচা নহ'ল হ'লেও কথা নাই এনেকৈও খাওঁ ভাল লাগে এয়া বেসনখিনি অকণমান ধুনীয়াকৈ লগাই লৈছোঁ লগাই লৈ ইয়াত দি দিলোঁ 4-5টামান মানে 4টামান একেলগতে দিব পাৰি 4-5টাও দিব পাৰি 4টা কৰিছোঁ আৰু তাৰপিছত এফালে হৈ গৈছে আৰু লাহে লাহে আৰু খাব ইমান টেষ্টি হৈছে নহয় কি ক'ম আৰু বঢ়িয়া হৈ গৈছে ইয়া অলপকৈ আপোনালোক দেখালোঁ যিখিনি আৰু বাকীখিনি আৰু পিছত কেতিয়াবা আৰু ভালকৈ বনালে দেখাম এইখিনি এতিয়া মোৰ হৈ গ'ল ফাইনেল ডিছ পকৰী আলুৰ পকৰী বহুত ধুনীয়া হৈছে খাবনে চাওকচোন দেখাত ইমান ধুনীয়া লাগিছে